নমস্কাৰ, আজি ৰাতিপুৱা খাব লৈছোঁ মই ইয়াত তৰমুজ আৰু আম আৰু এটা আপেল। তাৰপিছতে মই দিনৰ ভাগত বাকী ৰোৱা তৰমুজৰ পৰা বনালোঁ জুচ। তৰমুজৰ ৰসখিনিৰ বাদে মই ইয়াৰ লগত বেলেগ একো মিহলি কৰোৱা নাই। এইখিনি এনেকৈ খাই বহুত বেছি ভাল লাগিলে, আনকি মই চেনিও দিয়া নাই ইয়াত। তাৰপিছতে এয়া চাওকচোন, পাছবেলা সময়ত বৰষুণ আনিছে লাহেকৈ মানে পিছৰ ভাগত একদম দবা পিটা বৰষুণ দিছে আৰু প্ৰায় 2-2.5 ঘণ্টামান মানে বৰষুণ দিয়ে আছে। আৰু তাৰ মাজতে আমি গ'লোঁ বৰমা ঘৰলৈ, এয়া বৰমাক থ'বলৈ। আৰু এয়া হৈছে দেওবাৰ, আৰু দেওবাৰে আমি বজাৰত সোমাই আহিলোঁ আৰু ল'লোঁ মাটি কঁঠাল এটা আৰু আহি ঘৰত খালোঁ। তাকে আৰু